মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰথমটো বক্তব্যতে ভাৰতবৰ্ষৰ 140 কোটি জনক স্পষ্ট কৰি দিলে যে মই প্ৰধান মন্ত্ৰী হিচাপে কেৱল সেৱা কৰিবলৈ অহা নাই, মই প্ৰধান সেৱক হিচাপে নিষ্ঠাৰে সমৰ্পিত ভাৱনাৰে মই ভাৰত মাতাৰ শ্ৰীচৰণত মূৰ দুৱাই ভাৰতবৰ্ষৰ জনগণক সেৱা কৰি যাম। আৰু সেই কথা আৰু তেখেতে কৰা কাম আজি কিমান ইয়াৰ মাজত সমন্বয় শক্তিশালী ৰূপত ৰচনা হৈছে, যাৰ দ্বাৰা আজি ভাৰতবৰ্ষৰ জনগণে শক্তি আত্মবিশ্বাস বুটলিবলৈ সক্ষম হৈছে আৰু মনোবল বৃদ্ধি হৈছে। আজি বিশ্বৰ বুকুত ভাৰতবৰ্ষৰ দৰে এখন সম্পদশালী দেশ, বিশাল উপমহাদেশ, জৈৱ বৈচিত্ৰ্যৰ সাংস্কৃতিক আধ্যাত্মিক পৰম্পৰাৰ মূল্যবোধৰ মহাশক্তিশালী ভাৰতবৰ্ষ অতদিনে কংগ্ৰেছৰ অপশাসনৰ বাবে